ৰাতিপুৱা প্ৰায় 4টামান বজাত প্ৰায় চহৰীয়া গাঁৱত আমি গম পাইছিলোঁ যে বনৰীয়া হাতী এটা আহিছে। তো গতিকে ৰাইজে সজাগ হৈ আছিল, কিন্তু বস্তুটো পাৰ হৈ গৈছিল আমাৰ গাঁও। পিছত কেনেবাকৈ আহি প্ৰায় 8টামান বজাত আমাৰ চহৰীয়া গাঁৱৰ সমীৰণ মহিলাৰী ঘৰৰ ৰাস্তাৰ পৰা ওলাই আহি একেবাৰে ঘৰৰ চোতালেদি ওলাই যাব বিচাৰোঁতে তাৰ ল'ৰা আৰু মাইকী দুইটাই চাহ খাই আছিলে। তাৰপিছত দেখি পেলাই অবাক হৈ তাৰপিছত এই প্ৰায় ঘৰৰ কিনাৰতে এই মানুহজনী পৰি গৈছে আৰু তাতে বনৰীয়া হাতীটো গছকি দি পেলাই হয়তো সেই সময়ত যেনে তেনেকৈ উঠাই আমি হস্পিটেলত লৈ আনিছিলোঁ। এতিয়া প্ৰায় হস্পিটেলত পোৱা ডেটে হৈছে। আৰু মানুহজনীৰ নাম কি আছিলে? জংফালী মহিলা। আৰু বয়স প্ৰায় 60-62 এনেকুৱা কিবা এটা হ'ব। আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছিলে নে বন বিভাগৰ? এতিয়া জনাইছোঁ।